কম্পিটিটিভ এক্সামসমূহৰ বাবে প্ৰিপাৰেশ্যন চলাই থকা যুৱক যুৱতীসকলৰ বাবে আজি ভাৰতীয় অৰ্থনীতি আৰু শাসন প্ৰণালী আৰু ভাৰতীয় সংবিধান শীৰ্ষক কিছু ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিছোঁ। আহকচোন এই প্ৰশ্নসমূহলৈ চাওঁ। বন্ধুসকল, বৰলান গ্ৰুপৰ তৰফৰ পৰা ৰেলৱে গ্ৰুপ ডি ৰিটাৰ্ণ এক্সাম দিব ওলোৱা যুৱক যুৱতীসকলৰ বাবে পেন ড্ৰাইভ কোৰ্চ এভেইলেবল কৰা হৈছে। এই পেন ড্ৰাইভ কোৰ্চ বিনামূলীয়াকৈ পাবৰ বাবে এই ভিডিঅ'টিৰ শেষৰ ফালে দিয়া প্ৰশ্নটিৰ উত্তৰ 7002800436 এই নাম্বাৰটোক মেছেজ কৰি জনাওক। মেছেজত আপোনাৰ নাম লিখি দিবলৈ নাপাহৰে যেন। হোৱাটছআপ মেছেজ আৰু টেক্সট মেছেজ দুয়োটাই একচেপ্ট হ'ব। বন্ধুসকল, আমি প্ৰথমতে ভাৰতীয় অৰ্থনীতিৰ 10টা ইম্পৰ্টেণ্ট প্ৰশ্ন আগবঢ়াইছোঁ। আমি প্ৰথম প্ৰশ্নলৈ আগবাঢ়িছোঁ, ভাৰতীয় এটকীয়া নোটত কাৰ স্বাক্ষৰ থাকে? আমি 4টা অপশ্যন দিছোঁ। এ বিত্ত সচিব, বি ভাৰতৰ ৰাষ্ট্ৰপতি, চি ভাৰতৰ প্ৰধানমন্ত্ৰী, ডি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ বিত্ত সচিব। অৰ্থাৎ ভাৰতীয় এটকীয়া নোটত ভাৰতীয় বিত্ত সচিবৰ ছিগনেচাৰ থাকে। এইবাৰ আমি 2 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গাণনিক বৰ্ষ কিমান? আমি 4টা অপশ্যন আগবঢ়াইছোঁ। এ জুলাই জুন, বি জানুৱাৰী ডিচেম্বৰ, চি এপ্ৰিল মাৰ্চ, ডি জুন আগষ্ট। শুদ্ধ উত্তৰটো হৈছে এনচাৰ চি এপ্ৰিল মাৰ্চ। এইবাৰ আমি 3 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ, এজন শ্ৰমিকৰ প্ৰকৃত মজুৰিৰ পৰিমাণ কিমান? আমি 4টা অপশ্যন আগবঢ়াইছোঁ। এ এক প্ৰদত্ত সময়ৰ অন্তত তেওঁৰ উৎপাদনশীলতাত হোৱা পৰিৱৰ্তন, বি তেওঁৰ আয়ৰ ক্ৰয় ক্ষমতা, চি তেওঁৰ দৈনন্দিন আয়, ডি মূলৰ বা উৎসৰ পৰা কটাৰ বা বিয়োগৰ পাছত হোৱা আয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বি তেওঁৰ আয়ৰ ক্ৰয় ক্ষমতা। 4 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ, ভাৰতৰ সেৱা কৰ কেতিয়াৰ পৰা আৰম্ভণি কৰা হৈছিল? 4টা অপশ্যন দিয়া আছে। এ 1992, বি 1994, চি 1996, ডি 1998। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1994। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ, মুঠ ঘৰুৱা উৎপাদনৰ কিমান শতাংশ ভাৰতৰ ঋণ? 4টা অপশ্যন দিয়া আছে। এ 28%, বি 25%, চি 24%, ডি 21%। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডি 21%। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। 6 নম্বৰ প্ৰশ্ন, মিশ্ৰিত অৰ্থনীতি হ'ল? 4টা অপশ্যন দিছোঁ। এ ক্ষুদ্ৰ খণ্ড আৰু বৃহৎ খণ্ডৰ উদ্যোগত সহাৱস্থান, বি ধনী আৰু দুখীয়াৰ সহাৱস্থান, চি ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহাৱস্থান, ডি কৃষি আৰু গধুৰ উদ্যোগ উভয়ৰে সমান গুৰুত্ব প্ৰদান। শুদ্ধ উত্তৰটো হৈছে চি ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডৰ সহাৱস্থান। আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ, বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? 4টা অপশ্যন দিয়া আছে। এ দ্য হগ, বি জেনেভা, চি চিটল, ডি মণ্ট্ৰিল। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে বি জেনেভা। 8 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ, তলত উল্লেখ কৰা কোনটো খণ্ডত সৰ্বাধিক সংখ্যক ভাৰতীয় লোক কৰ্মৰত? 4টা অপশ্যন দিয়া আছে। এ প্ৰাথমিক খণ্ড, বি গৌণ খণ্ড, চি তৃতীয় খণ্ড, ডি ইয়াৰে এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে প্ৰাথমিক খণ্ড। এইবাৰ আমি 9 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ, কোনখন দেশে বিত্তীয় দায়বদ্ধতা আইনৰ যোগেদি সফলতাৰে বিত্তীয় অনুশাসনৰ সূচনা কৰিছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে। এ চাইনা, বি নিউজিলেণ্ড, চি ছিংগাপুৰ, ডি ভাৰত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে এ চাইনা। ভাৰতীয় অৰ্থনীতিৰ বিষয়ে আগবঢ়োৱা প্ৰশ্নসমূহ আমি শেষৰটো প্ৰশ্নলৈ আগবাঢ়িছোঁ, কোনটো অনুচ্ছেদৰ অধীনত নিৰ্দেশাত্মক নীতিক অনুসৰণ কৰি পৰিকল্পনা আয়োগ স্থাপন কৰা হৈছিল? ইয়াতে 4টা অপশ্যন দিয়া আছে। আৰ্টিকল 38, আৰ্টিকল 39, চি আৰ্টিকল 42,
ডি আৰ্টিকল 51 ইয়াতে মূলতঃ ভাৰতীয় সংবিধানৰ অনুচ্ছেদৰ কথাহে উল্লেখ কৰা হৈছে এনসাৰ আৰ্টিকল 39 এইবাৰ আমি ভাৰতীয় শাসন প্ৰণালী আৰু ভাৰতীয় সংবিধান শীৰ্ষক মোষ্ট কমন প্ৰশ্ন যিকেইটা সাধাৰণতে পৰীক্ষাত আহি থকা দেখা পায় তেনেকুৱা 10টা প্ৰশ্ন আমি আগবাঢ়াইছোঁ প্ৰথম প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ ভাৰতক কিয় গণতন্ত্ৰ বোলা হয় ইয়াতে 4টা অপচন দিয়া আছে অপচন এ ৰাষ্ট্ৰৰ মুৰব্বীজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত অপচন বি সংসদৰ অধিপত্য আছে অপচন সি ন্যায়পালিকাৰ স্বাধীনতা আছে ডি ওপৰৰ এটাও নহয় ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাষ্ট্ৰৰ মুৰব্বীজন জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত এবাৰ আমি 12 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ ৰেলপথ কিহৰ বিষয়বস্তু ইয়াতে 4টা অপচন দিয়া আছে সমৱৰ্তী সূচী কেন্দ্ৰীয় সূচী ৰাজ্যিক সূচী আৰু অৱশিষ্ট সূচী ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি কেন্দ্ৰীয় সূচী নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ 1971 চনত সংঘটিত ভাৰত পাকিস্তান যুদ্ধৰ পাছত কোনখন নতুন দেশ গঠন হৈছিল 4টা অপচন দিয়া আছে অপচন এ আফগানিস্তান অপচন বি নেপাল অপচন সি শ্ৰীলংকা ডি বাংলাদেশ শুদ্ধ উত্তৰটো হৈছে অপচন ডি বাংলাদেশ এইবাৰ আমি 14 নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ ভাৰতৰ ৰাজ্যসমূহৰ সাংবিধানিক মুৰব্বীজনৰ নাম কি অপচন এ ৰাজ্যৰ ৰাজ্যপাল বি ৰাজ্যৰ মুখ্যমন্ত্ৰী সি ভাৰতৰ ৰাষ্ট্ৰপতি ডি ভাৰতৰ প্ৰধানমন্ত্ৰী ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাজ্যৰ ৰাজ্যপাল 15 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ কেবিনেট মন্ত্ৰী পৰিষদ সামগ্ৰিকভাৱে কাৰ ওপৰত দায়বদ্ধ ইয়াতে 4টা অপচন দিছোঁ এ সাংসদ বি সেনাবাহিনী সি প্ৰধানমন্ত্ৰী ডি ৰাষ্ট্ৰপতি ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ডি ৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ পঞ্চায়তী ৰাজ অনুষ্ঠানৰ সৰ্বোচ্চ আয়ৰ উৎস কি ইয়াতে 4টা অপচন দিছোঁ অপচন এ স্থানীয় কৰ অপচন বি আঞ্চলিক নিধি অপচন সি চৰকাৰী অনুদান অপচন ডি কেন্দ্ৰীয় চৰকাৰৰ ৰাজহত অংশীদাৰত্ব ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন সি চৰকাৰী অনুদান আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ ভাৰতীয় সংবিধানে যুক্তৰাজ্যৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰিছে আমি 4টা অপচন ইয়াতে দিছোঁ এ কানাডা বি আমেৰিকা যুক্তৰাষ্ট্ৰ সি আয়াৰলেণ্ড ডি পাকিস্তান ইয়াৰে শুদ্ধ উত্তৰ আছে অপচন এ কানাডাৰ পৰা নেক্সট কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ সংসদৰ সদস্য হ'বৰ বাবে নিম্নতম বয়স কিমান হোৱা উচিত আমি 4টা অপচন আগবাঢ়িছোঁ অপচন এ 20 বছৰ অপচন বি 25 বছৰ অপচন সি 28 বছৰ অপচন ডি 18 বছৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন বি 25 বছৰ আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ লোকসভালৈ নিৰ্বাচিত হ'বলৈ নিম্নতম বয়স কিমান ইয়াতে 4টা অপচন দিয়া আছে অপচন এ 25 বছৰ অপচন বি 35 বছৰ অপচন সি 18 বছৰ অপচন ডি 45 বছৰ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপচন এ 25 বছৰ আমি আহি এই ভিডিঅ'ৰ শেষৰটি প্ৰশ্নত উপস্থিত হৈছোঁহি শেষৰ প্ৰশ্নটি হৈছে ভাৰতত প্ৰথম লোকসভা কেতিয়া গঠিত হৈছিল ইয়াৰ 4টা অপচন দিয়া আছে অপচন এ 17 এপ্ৰিল 1952 চন অপচন বি 17 মে 1953 চন অপচন সি 17 এপ্ৰিল 1951 চন অপচন ডি 17 মে 1952 চন ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 17 এপ্ৰিল 1952 চন বন্ধুসকল পেন ড্ৰাইভ কোৰ্চ পাবৰ বাবে এই প্ৰশ্নটিৰ শুদ্ধ উত্তৰ দি আমালৈ হোৱাটছআপ বা টেক্সট মেছেজ কৰক প্ৰশ্নটি হৈছে ভাৰতৰ ৰাজনৈতিক ক্ষমতাৰ মূল উৎস কি প্ৰশ্নটি আকৌ এবাৰ কৈছোঁ ভাৰতৰ ৰাজনৈতিক ক্ষমতাৰ মূল উৎস কি আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে বাবে সহায়ক হ'ব সকলোকে ধন্যবাদ জনাই আজি এই ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ